নিজৰ কষ্ট কৰি আলোচনা যদি তুমি কি কৰিবা বহু কাষ্টমাৰ আহে আমাৰ তাৰ ভিতৰত এনেকুৱা কিছুমান কাষ্টমাৰ আহে যিয়ে নিজে নাজানে কোনটো বস্তু কিনিব লাগিব আৰু কোনটো বস্তু কিনিব নালাগিব তোমাক আমি কেনেকুৱা এটা কাষ্টমাৰ বনাই দিছোঁ কেনেকুৱা আছে বগীয়া কাষ্টমাৰ বগীয়া কাষ্টমাৰ দম নহয় বুজিছ এইবিলাক পুতৌ বুলি কয় হ'ব দে কিন্তু নকৰাকৈ যে তই আছ সেয়াই মোৰ কাৰণে যথেষ্ট দেচোন মোৰ কাৰণে তইহে বহুত কষ্ট কৰি আছ তোৰ মুখখন দেখি চকু পানীৰে তোৰে হাঁহি মোক সেনেকে দাদা আৰু এই ৰাতি তই বিচনাত বাগৰি উচুপি তই কান্দি আছিলি কি কৰিব লাগিছিল দোকানৰ যাম বুলি ক'লো বুলি তই আন্তৰে চকু পানী পচা নাযায়